এখন গাঁৱত এজন খেতিয়ক বাস কৰিছিল। তেওঁৰ এখন ডাঙৰ বাগিচা আছিল, য'ত তেওঁ বিভিন্ন প্ৰকাৰৰ ফল গছ ৰোপণ কৰিছিল। গোটেই বছৰটোত তেওঁ গছবোৰৰ যত্ন লৈছিল, যাতে সময়ত ফলবোৰ আহিলে সেইবোৰ বিক্ৰী কৰিব পাৰে আৰু তেওঁৰ পৰিয়ালটো সুকলমে চলিব পাৰে। এদিন যেতিয়া তেওঁ পুত্ৰৰ সৈতে বাগিচাত ফলৰ গছত পানী দি আছিল, তেতিয়া তেওঁ দেখিলে যে গছৰ ডালত এজন অদ্ভুত মানুহ বহি আছে আৰু ফলবোৰ কোনো চিন চাপ নোহোৱাকৈ ছিঙি আছে। তাকে দেখি খেতিয়কজনৰ খং উঠিল। তেওঁ জোৰেৰে চিঞৰি উঠিলে, আপুনি মোৰ গছত কি কৰি আছে? আপুনি লাজ নাপায় নেকি চুৰি কৰি খাবৰ কাৰণে? অচিনাকি ব্যক্তিজনে খেতিয়কজনৰ ফালে চালে, কিন্তু একো নোকোৱাকৈ তেওঁ আকৌ ফল খাবলৈ ধৰিলে। খেতিয়কজনৰ তেতিয়া বেছি খং উঠিল। গোটেই বছৰ ধৰি মই গছবোৰৰ যত্ন লৈছোঁ আৰু আপুনি মোৰ ফলবোৰ চুৰি কৰি খাই আছে। মোৰ অনুমতি অবিহনে এইবোৰ লোৱাৰ অধিকাৰ আপোনাৰ নাই। লগে লগে নামি আহক, খেতিয়কজনে তাক দম দি ক'লে। অচিনাকি ব্যক্তিজনে হাঁহি হাঁহি ক'লে, মই কিয় তললৈ নামিব লাগে? এই বাগিচাখন ঈশ্বৰৰ আৰু মই ঈশ্বৰৰ সেৱক। মোৰ ইয়াত ফল খোৱাৰ অধিকাৰ আছে। আপুনি ঈশ্বৰ আৰু সেৱকৰ কামত হস্তক্ষেপ নকৰিব। তাৰ কথা শুনি কৃষকজন আচৰিত হৈছিল, কিন্তু তেওঁৰ মনত এটা বুদ্ধি আহিল। তেওঁ শান্তভাৱে ক'লে, ঠিক আছে, প্ৰথমে আপুনি নামি আহক, তাৰ পিছত আমি কথা পাতোঁ। অচিনাকি ব্যক্তিজন গছৰ পৰা নামি অহাৰ লগে লগে খেতিয়কে তাক ধৰি ওচৰৰ গছ এডালত বান্ধি দিলে। তাৰপিছত তেওঁ লাঠি এডাল তুলি লৈ মানুহজনক মাৰিব আৰম্ভ কৰিলে। অচিনাকি ব্যক্তিজনে চিঞৰি উঠিলে, হেই, আপুনি কি কৰিছে? আপুনি মোক মাৰিছে যে, তাৰ কোনো অধিকাৰ নাই আপোনাৰ। কৃষকজনো ৰৈ নাথাকিল, তেওঁ লাঠি চলায়ে থাকিলে আৰু ক'লে, কিয় নহ'ব? এই লাঠিটো ঈশ্বৰৰ আৰু ময়ো ঈশ্বৰৰ সেৱক। তেন্তে মই তোমাক কিয় মাৰিব নোৱাৰোঁ? আপুনি ঈশ্বৰৰ কাৰ্যত হস্তক্ষেপ কৰিব নোৱাৰে। অচিনাকি ব্যক্তিজনে তেতিয়া বুজি পালে যে তেওঁৰ বিৰুদ্ধে তেওঁৰে যুক্তি ব্যৱহাৰ কৰা হৈছে। তেওঁ সৰু মাতেৰে ক'লে, বন্ধ কৰক, মোক নামাৰিব। মই মোৰ ভুল অনুভৱ কৰিছোঁ। এই বাগিচাখন আপোনাৰ আৰু মই অনুমতি অবিহনে ইয়াৰ পৰা ফল ছিঙিব নালাগিছিল। মই দুখিত। কৃষকজনে হাঁহি হাঁহি ক'লে, ঈশ্বৰৰ নাম লৈ নিজৰ ভুল কাৰ্যক ন্যায়সংগত নকৰিব। যদি আমি সঁচাকৈ ঈশ্বৰৰ সেৱক হওঁ, তেন্তে আমি আনৰ অধিকাৰ কাঢ়ি নিবলৈ নহয়, সততাৰে কাৰ্য কৰিবলৈহে। তাৰপিছত খেতিয়কজনে মানুহজনক এৰি দিলে আৰু অচিনাকি ব্যক্তিজনে নিঃশব্দৰে মূৰ নমাই আঁতৰি গ'ল। আৰু কৃষকৰ পুত্ৰই দেখিলে যে আজি তেওঁৰ দেউতাকে কেৱল বাগিচাখনক সুৰক্ষিত কৰাই নহয়, কিন্তু এটা গুৰুত্বপূৰ্ণ শিক্ষাও দিছে। ঈশ্বৰৰ নাম সত্য আৰু ন্যায়ৰ বাবে ল'ব লাগে, প্ৰতাৰণা কৰাৰ বাবে নহয়। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ আত্মীয় বন্ধু বান্ধৱী সম্পৰ্কীয় মানুহবোৰৰ লগত। যদি আগলৈও এনেকুৱা ভিডিঅ' চাব বিচাৰে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰিব, যাতে আপলোড দিয়াৰ লগে লগে আপুনি নটিফিকেশ্যনটো পায়। আগলৈ আকৌ আন এটা কাহিনীলৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, সবলে থাকক আৰু আনন্দত থাকক। থেংক ইউ আজিৰ বাবে।